পেহী এইটো সব তোমাৰ কাৰণে হৈছে গম পোৱা তুমি যে বাবাটোক নমতাহেঁতেন আজি আমাৰ এইটো অৱস্থা নহয় চাচোন গোটেই আমাৰ ঘৰটো একদম ভূতৰ ঘৰ নিচিনা বনাই পেলালে কি হ'ব এতিয়া আমি কালি পৰা একো নোখোৱা নোবোৱাকে আছো হা এই বাবাতে গোটেই ঘৰখন আমাৰ পূজা কৰি ফুৰিছে হা ভূত আছে বুলি কৈ পেলাই এতিয়া চাচোন কি হৈছে বাৰু আমাৰ অৱস্থাটো তোমাৰ কাৰণে হ'ল অকল সেয়া আকৌ কিবা ভাঙিছে হ'বলা সি কৰিব আৰু গোটেই ঘৰখন মোৰ ঘৰখন বৰবাদ কৰিব আৰু এই বাবাটোৱে সঁচাকে তোমাৰ কাৰণে আছে বিমলা তোমাৰ কি দৰকাৰ আছিলে হে মই বুদ্ধি বাঢ়াকৈ পঠিয়াই দিলোহেঁতেন নহয় তুমি একদম মানে চোৱা চিতা কৰিবলৈ একদম গোটেইজনী ক'ব নোৱাৰা হয় এতিয়া পাইছা হে ঘৰৰ ভিতৰত সোমাই লৈ দেখিছা নহয় কিখন কৰিছে কিমান অত্যাচাৰ কৰিছে হে আমাৰ ঘৰখন চোৱাচোন কি অৱস্থা কৰিলে গোটেইখন একদম ভূতৰ হেৰিয়ৰ নিচিনা কৰি পেলালে মই খালি নিজানি যাবই নোৱাৰি হে এই ৰবচোন আপোনালোক চবে যে মুখে দুটি আছে মইনো কি জানো বাৰু মই চাগে ঘৰখনৰ কিবা চাগে ভাল হ'ব সেইটো বুলিহে মই কৈছিলো মইনো কেনেকৈ জানো এইবোৰ হ'ব বুলি চবে মোক দুখ দি নাথাকিবচোন আৰু মইনো কি জানো আৰু কিবা বাৰ প্ৰতি ভস্ম কৰি দিম বুলি কয় সেইকাৰণে ভয়তে মই কৈছিলো মোক কৈছিলে নাই যদি তহঁতৰ ঘৰত সোমাবলৈ নিদিওঁ মোক ভস্ম কৰি দিম কৈছিলে নে নাই কোৱা মই সেইকাৰণে কিবা সোমাবলৈ মাতিলো আপোনালোকে এতিয়া মোৰ ওপৰত দুখ দি থাকিলে কি হ'ব প্ৰথমতে কৈছিলে নে আগবাঢ়ি নহ'ব মই দিমগে মই খেদাম এইটো ভেৰু বাভাক ইয়াত থাকিবলৈ নিদিওঁ মই আমাৰ ঘৰখন গোটেইখন যিখন কৰিছে নহ'ব মই খেদামগে মই এতিয়াই গৈ খেদাই আছো ঐ ধুনু কাটাই নাযাবি সেইটো বাবাটো বৰ ভাল নহয় ভস্ম কৰি দিব দেখিছনে নাই আইতাক কিবা এটা কোৱাৰ কাৰণে আইতাক কি কৰি দিলে মুখখন দেখিছনে নাই সেইটো ভস্ম কৰি দিব সেইবোৰ নকৰিবি নাযাবি একো নকবি সেইটো জোকাই নলবি ধুনু কাটা সঁচাকৈ নাযাবি সেইটো ভস্ম কৰি দিব সেইটো হাতত ধেৰ কিবা কিবি বস্তু আছে সেইটো নাযাবি এবাৰ ওখ হৈ গৈছে এবাৰ চাপৰ হৈ গৈছে কেনেকুৱাখন কৰি আছে দেখা নাই তই গৈ মৰিব খুজিছ আকৌ কি যে পাল্লাত পৰিলো নহয় সঁচাকৈ কি হ'ব বাৰু এতিয়া মোৰ যে মোৰে কাম নকৰা হৈ গৈছে ৰাজক ফোন কৰিবলৈ এতিয়া ফোন চোনো কাঢ়ি ল'লে সেইটোৱে কি হ'ব বাৰু ওম সিং ব্ৰিং ভুং ভাং স্বাহা প্ৰেতাত্মা আহ এইখন ঘৰত প্ৰেতাত্মা আছে আহিবিনে নাহ তাই বুলিছো আহিলি তই ক এতিয়া সেই প্ৰেতাত্মাটো ক'ত আছে এইখন ঘৰত আৰু কি হৈছিলে এইখন ঘৰত ক আজিৰ পৰা প্ৰায় ৩-৪ বছৰ আগত এইখন ঘৰত এগৰাকী মাইকী মানুহক হত্যা কৰা হৈছিলে এতিয়া সেইগৰাকী এইখন ঘৰত প্ৰেতাত্মা হিচাপে বাস কৰি আছে তাইক মই ধৰি আনিম এইখন ঘৰতো আমাৰ ৰিয়াহে ঢুকাইছিলে আৰু বেলেগ কোনো ঢুকোৱা নাছিলে আৰু তাইতো কিবা বেমাৰ হৈহে ঢুকাইছিলে কোনোবা আত্মহত্যা বা কোনোবাতো আমি হত্যা কৰা নাছিলে কি খাইছে এইটোৱে এই পূজাৰীটোৱে কি খাইছে কিন্তু যে ঢুকোৱাটো সত্য কৈছে বাৰু হেৰা মোৰ ভয়হে লাগিছে আৰু এতিয়া তাই আত্মাটো ক'ত আছে ক'ত সোমাই আছে তহঁতি মোক সেই আত্মাটো ধৰি আনি দিব পাৰিবিনে নোৱাৰ ক নহ'লে মই তহঁতক মাৰি পেলাম মই অকলে ইমানবোৰ কেনেকৈ কৰিম আমাৰ লগৰ আৰু সহপাঠী মাতক মই অকলে নোৱাৰো
ৰহ মই আৰু মাতিছোঁ ওম চিং লিং চলিং বাটমান বদলিং জনি ভুম তহঁতি মোৰ পাৰ্টনাৰ চব আহি গ'ল তহঁতৰ এতিয়া অন্তিম কাল আহি আছে হা তহঁতি এইখন ঘৰত এগৰাকী মানুহক এদিন হত্যা কৰিছিলি তাৰ আত্মাক মই মাতি আছো তহঁতৰ হত্যাকাৰী ইয়াৰ মাজতে সোমাই আছে হত্যাকাৰীক তহঁতি যেনেকৈ শাস্তি দিছিলি তহঁতৰো তেনেকৈ শাস্তি দিয়া হ'ব হত্যা আমাৰ হাতত কোনো হত্যা কৰা নাই আপুনি মিছা কথাবোৰ এনে নক'ব দেই এনে কথাবোৰ হা আমাৰ হাত এতিয়ালৈকে কোনো মৰা নাই আমাৰ হাত কোনো হত্যা হোৱা নাই আমাৰ কোনেও হত্যা কৰা নাই কোনেও কাকো কৰা নাই আমাৰ হাত চব মানুহ চব লগতে আছে সেই ভগৱান এইটো কেনেকৈ মোক ভস্ম কৰি নিদিলোঁ মই সেই ৰিয়াক মাৰিছিলোঁ সেই ভগৱান কি হ'ব এতিয়া এই ভগৱান মোক ৰক্ষা কৰা এই পূজাৰীটো এতিয়া মোক চবৰে আগত ভাণ্ডা ফুটাই দিব যেহে পাইছোঁ দেই কি কৰোঁ বাৰু মই এটা এইখন ঘৰত কোনোবা মৰিছিলে জানো আমাৰ এখন চব আছে এখন আমাৰ এখন চবেই আছে কোন মৰিছিলে এইখন ঘৰত এইটো কি আছে পূজাৰীটোৱে নাই কোনো মৰা নাই এইখন ঘৰত আগে আছে মিছাকৈ আছে মিছামিছি কথা কৈ আমাৰ মাইণ্ডটো হেৰি কৰিব খুজিছে হেৰি কৰিব খুজিছে আমাক ভয় খুজিছে এইবোৰ কথা নকৈ বুজিছে নাই ভগৱানৰ শক্তি আছে একদম দিদিম এইটো আপুনি দৌৰ মাৰিব একদম আমাৰ ঘৰত ইয়াত কোনো সেইবোৰ হোৱা নাই দেই তেনেকুৱা কথা নক'ব হ'লে মিছামিছি কথাবোৰ কোনে হত্যা কৰিব কাক হত্যা কৰিব এইবোৰ কথা নক'ব দেই মিছামিছি কথাবোৰ আপোনাৰ নিজৰ ফাইদাৰ কাৰণে আপুনি অদৰকাৰী সেইবোৰ নক'ব ল'ৰা ছোৱালী আছে সৌ হে কিমান ভয় খাইছে খামোচ তহঁতি চবেই মিলি মিছা কথা কৈ আছ হা মোক কি শিকাবি হা গম নাপাওঁ বুলি ভাবিছ নেকি মোৰ এইবোৰ ভোটৰ পাৰ্টনাৰ হয় চব কৈ দিব বুজিছ নাই বেছি কথা নকবি চব কৈ দিব হা তহঁতি যে 2-3টা মানুহে মিলি যে এইখন ঘৰত যে এজনী মানুহক যে হত্যা কৰিছিলি হা গম নাপাওঁ বুলি ভাবিছ নেকি সেইটো আত্মা আহি চব কৈ দিব ৰ তহঁতৰ ভাণ্ডা ফুটাই দিব কোনে হৈ কাহিবি আগত ক কোনে মাৰিছিলি তাইক হা কোনে মাৰিছিলি কোনে হৈ কাহিবি চবে নিজৰ নিজৰ মুখেৰে হৈ কাঢ়ি দে মই এতিয়াই কৈ আছোঁ হৈ কাঢ়ি দে নহ'লে একোৱা জুইত জ্বলি মই এতিয়া ভস্ম কৰি দিম চবকে হা ভস্ম হ'বলৈ মন আছে নেকি ক কি কৈছে ভাইটি বাবা প্লিজ আমাক প্লিজ এইবোৰ নকৰিব সৰু ল'ৰা ছোৱালী আছে বহুত ভয় খাইছে আমাৰ হাত কোনো ভূত পেট নাই কোনো আমাৰ হাত এনেকুৱা আগে পিছে এনেকুৱা কাৰোবাৰ হোৱা নাই আপুনি আপোনাৰ ভুল হৈছে চাওক আপুনি বেলেগতে কওকগৈ চাওক আমাৰ এইবোৰ ল'ৰা ছোৱালী আছে বহুত ভয় খাইছে বাবা প্লিজ আপুনি এইবোৰ মিছা কথা কৈ থাকিব আপুনি কি হৈছে আপোনাৰ কথালৈ আমি ভয় কৰিম বুলি ভাবিছে নেকি আমি ভয় নকৰোঁ আমি বহুত সাহসী হয় বুজিছে ভগৱানৰ কিতাপ আছে আপোনাৰ আগত দি দিম গৈ পেলাই চাবচোন তেতিয়া আপোনাৰ ভগৱানৰ শক্তিয়ে ভস্ম কৰি পেলাব ভগৱানৰ শক্তি এই তই কি ভাবিছ হা তোক এতিয়াই ভস্ম কৰি দিম চাবি নেকি তোৰ জীয়েৰক মই ভস্ম কৰি দিব পাৰোঁ তোক তই নাম্বাৰ 1ত আছে ৰহ তই ক'ত সাৰিবি তয়ে কালপ্ৰিত জটা কুটৰ হা গম নাপাওঁ বুলি ভাবিছ কি হৈছে এখন ঘৰত মই একো বুজিয়ে পোৱা নাই তোমাক চোৱাচোন কেনেকৈ কৈ আছে কি হৈছে বা যাবলৈ কৈ গৈছে মোৰ বহুত ভয় লাগিছে এইবোৰ কি হৈছে বাৰু